হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু মই আজি মোৰ নতুন ব্ৰেকৰ পৰা আপোনালোকক ভিডিঅ' কৰিছোঁ আৰু এনেকুৱা এটা বস্তু আছে আপোনালোকক দেখুৱাম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। প্ৰথম কথাটো হ'ল, আমি যিটো আগতে ধেমাজি চিলাপথাৰ লিকাবালিত যে আছিলোঁ, লিকাবালি এৰিয়াত যিটো মেচ আছিলে, বা লিকাবালি এৰিয়া বুলি নহয়, হ'ল অসম পুলিচতে মানে কি বুলি কয়, এনেকুৱা মেচ আজিলৈকে দেখা নাই মই। আপোনালোকক দেখুৱাম মানে কি, আপোনালোকৰ 5 ষ্টাৰ হোটেলৰ নিচিনা, মানে 5 ষ্টাৰ হোটেলৰ নিচিনা মেচ মানে গাইছ, এইটো খানা বনোৱা মেচটোৰ কথা কৈছোঁ। যিহেতু আজিলৈকে মই এনেকুৱা মেচ দেখা নাই। যিহেতু 5 ষ্টাৰ হোটেল দিছোঁ। 5 ষ্টাৰ হোটেল মানে কি, এনেই এটা জাষ্ট পুলিচৰ ক্ষেত্ৰত, পুলিচৰ ফালৰ পৰা চাবলৈ গ'লে মানে আপোনালোকক 5 ষ্টাৰ হোটেলতকৈ কম নহয়। চ' আপোনালোকক মই সেই মেচটো দেখুৱাম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে দেখা হ'ব আৰু আপোনালোকে দেখিও হয়তো ভয় খাই যাব। এনেকুৱা মেচ আজিলৈকে আপোনালোকে দেখা নাই চাগে। তো আপোনালোকক মেচৰ ওচৰত লৈ আহিছোঁ, আপোনালোকক দেখুৱাই আছোঁ মেচটো। আৰু এইটো যিখন গাড়ীখন দিছে, ডিউক 250, যিহেতু আজিলৈকে ল'ব পৰা নাই। সপোন এটা আছে, বহুত ভাল পায় এই গাড়ীখন, ডিউক 250খন। আপোনালোকে কোনে কোনে ভাল পাই জনাব। চ' পিছলৈ ল'ম, এনেকুৱা এখন লোৱা সপোন এটা আছে যিহেতু। আৰু আপোনালোকক মানে কি, টেপটো দেখুৱাইছোঁ। এইটো টেপতে আমি কাপোৰ চাপোৰটো ভিতৰতো আছে বাৰু, হেড ধোৱা নাই। আৰু আজি বৰ্তমান কাপোৰ এইকেইটা মোৰ স্পৰ্টিংটো চিনি পাইছে চাগে। এনেকুৱা কাপোৰ কেইটামান ধুই দিছিলোঁ, শুকোৱা নাই। এইটো চাইডে ৰ'দটো পৰি আছে আৰু ইটো চাইডে ৰ'দ পোৱা নাই। আপোনালোকৰ মেচটো দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। মানে মোৰ ড্ৰিম বাইকখন, মানে ডিউক ব্লেকখন বেছি ফেভৰেট আৰু ড্ৰিম বাইক। আপোনালোকে চাই লওক, ডিউক 250 দেখিছে নহয়। এইটো তেজপুৰৰ ৰেজিষ্ট্ৰেশ্যন আছে, যিহেতু ল'ৰাজন তেজপুৰৰ হয়। আৰু মেচটো দেখুৱাই আছোঁ আপোনালোক। মেচটো দেখুৱাম বুলি কৈছিলোঁ, 5 ষ্টাৰ হোটেলতকৈ কম নহয় বুলি। খাই চাওক, হা এইজনী গৰু ইয়াৰে খাই আছে। আপোনালোকক দেখুৱাই আছোঁ বস্তু এটা। যিহেতু এইটো দেখিছেনে, আমাৰ যিখিনি আমাৰ লগত QRT পাৰ্টি আছে, সিহঁতৰ বাইকবোৰ এইবোৰ। যিহেতু এতিয়া বৰ্তমান মানে কি, ইয়াতে উলিয়াই থৈছে কিহৰ কাৰণে আপোনালোকক কৈ দিছোঁ। এতিয়া মানে কি, থ'বলৈ জেগা নাই যে, সেইকাৰণে মানে কি আপোনালোকৰ বৰষুণ পৰিলেও এতিয়া মানে বেয়া হোৱা চান্স আছে। মামৰে ধৰে যিহেতু এই গাড়ীবোৰ, এইটো সদায় ভিজি থাকিলে আপোনালোকৰ মামৰে ধৰিব এদিন, যিহেতু লোহাৰ বস্তু থাকে। আৰু আপোনাৰ লকবোৰ মানে ফচি যায়, বুজিছে নাই। আপোনালোকে যিবোৰ লক কৰে, হেণ্ডেল লক কিবা কিবিবোৰ ফচি যায় বৰষুণত ভিজিলে। সেইবাবে মোৰ মানে প্ৰথম দুদিন আহোঁতে মোৰ আপোনালোকৰ লকটো মানে ফচি গ'ল ভিজি পিনে। আৰু আপোনালোকক সেইকাৰণে মই গাড়ীখন বেলেগ জেগাত থৈছোঁ। আৰু এইজন আমাৰ PC ছাৰৰ গাড়ী, এইখন যিখন ৰেডখন বুলেটখন দেখিছে, এইখন আমাৰ PC ছাৰৰ গাড়ী। আৰু আপোনালোকক মোৰ গাড়ীখন দেখুৱাই আছোঁ। মোৰ গাড়ীখন ক'ত থৈছোঁ আপোনালোকে চাব। মানে মোৰ গাড়ীখন আপোনালোকৰ ক'ত থৈছোঁ মানে, তাত থ'লে মানে মামৰে ধৰে যে। মোৰ লকটো ফচি যোৱাৰ কাৰণে মই ভাবিলোঁ যে গাড়ীখন মই ভিতৰতে থওঁ। যিহেতু নিজৰ পইচা দি লৈছোঁ গাড়ীখন, আপোনালোকে সকলোৱে গম পায়। সৰু হ'লেও মোৰ পইচা দিয়ে লৈছোঁ যিহেতু, সেইটো কাৰণে ভাল লাগে। এইখন দেখিছে নহয়, মোৰ এণ্ট্ৰকখন। আৰু মোৰ লগৰটো গাড়ীখন ভিতৰত আছে, আপোনালোকক পিছত দেখুৱাম বাৰু পাৰিলে। মেইন টপিকলৈ আহোঁ, মানে কি, মই আপোনালোকক যিটো খানা বনোৱা মেচটো দেখুৱাম বুলি কৈছিলোঁ, 5 ষ্টাৰ হোটেলতকৈ মানে কম নহয় বুলি। চ' সেই মেচটো দেখুৱাই আছোঁ। তাৰ আগতে মানে বৰ্তমান মানে কি, এতিয়া মই লগৰখিনি পাইছোঁ, যিহেতু চিনাকি ইমানো ভালকৈ চিনাকি নহয়। কাৰণ আপোনালোকৰ প্ৰথম লগ পাই এতিয়া ইউটিউব চেনেল, সিহঁতৰ সেইবিলাক বিষয়ে ক'ব নোৱাৰে। যিটো মোৰ ফাৰ্ষ্ট ফ্ৰেণ্ডটো আছে, সি এতিয়া খেলিবলৈ যাব, তাক মই ক'লোঁ মোৰ ইউটিউব চেনেল আছে বুলি। আৰু বাকী বেলেগ কোনোৱে গম নাপায় মোৰ যে ইউটিউব চেনেল এটা আছে বুলি, বুজিছে নহয় গাইছ। এয়া মোৰ পাৰ্টনাৰ বিকি মজুমদাৰ। আৰু মই ইয়াতে মেচত বহিব ওলাইছোঁ, যিহেতু অলপ ফেন দুখন লগাই লওঁ। আপোনালোকক 5 ষ্টাৰ মেচটোৰ কথা কৈছিলোঁ যে, এইটো আমাৰ 5 ষ্টাৰ মেচ। গুজি 5 ষ্টাৰ মেচৰ নিচিনা ন আমাৰ মেচটো। এইটোৱে আমাৰ 5 ষ্টাৰ মেচটো, চাই লওক। আৰু এজন আমাৰ গুৰুজী। ফেনকেইখন নিদিলোঁ, অফ কৰি দিওঁ এতিয়া। আৰু আমাৰ এই বিকি ভাই হৈ গ'ল ফাইনেল, ভূঞাত চুয়াত ধুই কৰি। আৰু মই নাই বেছি মানে কি, মেচটো দেখুৱাম বুলি ভাবিছিলোঁ। আৰু গুৰুজীয়ে গম নাপায় যে মোৰ ইউটিউব চেনেল এটা আছে, সেইবাবে বেছি মেচটো নেদেখুৱালোঁ। ত' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা লাগি জনাব। আৰু এই বাইকখন লোৱা সপোন কাৰ কাৰ আছে মোক জনাব। এই ডিউক 250খন কাৰ কাৰ সপোন হয় জনাব। আৰু তেজপুৰৰ পৰা কোনে কোনে চাই আছে জনাব। কাৰণ AS ৰেজিষ্ট্ৰেশ্যন 12 হৈছে, যিহেতু তেজপুৰৰ গাড়ী। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। যদি ভাল লাগিল, লাইক, ছাবস্ক্ৰাইব, কমেণ্ট এইবোৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।